ভাল আছে তো নতুন এটা ভিডিঅ'ত মই আপোনালোকে চাই আছে এছকে ব্লগ ইউটিউব চেনেলৰ ভিডিঅ'টো ফাইনেলি মই উপস্থিত আছোঁ বালাপাৰা। তো বালাপাৰাত আজি আহিব আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ মুস্তাফিজুৰ ৰহমান। তো গাইজ আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে, মানে ইমান মজা হ'বলৈ গৈ আছে। তো গাইজ কি কৰিছে, চেনেলটোত নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, পিছত থকা বেল নটিফিকেশ্যন ক্লিক কৰি অন কৰি লওক আৰু লাইক কৰিবলৈ পাহৰি নাযাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু গাইজ মুস্তাফিজুক চাবলৈ কিন্তু বহুত মানুহ আহিছে, মানে চাব পাৰে বহুত মানুহ। আৰু কি ক'ম, মানে মই আছোঁ মঞ্চৰ ওচৰতো গাইজ, মানে মুস্তাফিজুৰ মানে কি ক'ম আৰু মানে আমাৰ ঠাইত আহিবলৈ বিচাৰিছে। তো গাইজ নাচাকে থাকিব পাৰিনি। তো গাইজ মানে আপোনালোকে কি ভাবিছে নাচাওঁ নেকি? তো অলৰেডি চাম, কিয় নাচাম। তো গাইজ আহি আছে মুস্তাফিজুৰ ৰহমান, আপোনালোকে কেৱল ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। আৰু ইমান মানুহ আহিছে তো চাবলৈ। তো গাইজ কি ক'ম আৰু আজি ৰঙালী বিহু আমি 6 বহাগ। তো গাইজ মানে ধামাকা হ'বলৈ গৈছে, ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব। আৰু যদি চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি পিছত থকা বেল নটিফিকেশ্যন ক্লিক কৰি অন কৰি ৰাখক। ফাইনেলি আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ মুস্তাফিজুৰ ৰহমান। তো গাইজ চাবলৈ বহুত মজা হ'বলৈ আছে। Oi কোমল কৈ বাখৰে আজি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে অৱশ্যে চেনেলটো ছাবস্ক্ৰাইব কৰি পিছত থকা বেল নটিফিকেশ্যন ক্লিক কৰি অন কৰিব, কাৰণ আপোনালোকে ফাইনেলি চাবলৈ পাৰিছে মুস্তাফিজুৰ ৰহমান। তো গাইজ আৰু কি ক'ম, মানে আজি ভিডিঅ'টো 20টা 12টা ভালে থাকিব।